নমস্কাৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ। আজি আমি কথা পাতিম সাহিত্যৰ এক বিশেষ ধাৰা কবিতা আবৃত্তিৰ বিষয়ে। আমি সকলোৱে জানো সাহিত্য আৰু সংস্কৃতি হৈছে সমাজৰ দাপোন আৰু কবিতা হৈছে সাহিত্যৰ প্ৰাণ। আৰু এই কবিতাই প্ৰাণ পাই উঠে এগৰাকী আবৃত্তিকাৰৰ কণ্ঠত। গতিকে আজি আমি কথা পাতিম আবৃত্তিকাৰ কেনেদৰে আগবাঢ়িব পাৰে, এগৰাকী প্ৰকৃত আবৃত্তিকাৰ হ'বলৈ হ'লে কি কি গুণৰ প্ৰয়োজন, কেনেদৰে এই ধাৰা তেওঁ অব্যাহত ৰাখিব পাৰে বা তেওঁ কেনেধৰণে এই ক্ষেত্ৰত কাম কৰিব পাৰে, এই বিশেষ কথাবোৰ আমি আলোচনা কৰিবলৈ প্ৰয়াস কৰিম আজি। আৰু তাৰ বাবে আজি বিশেষভাৱে আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট আবৃত্তিকাৰ আৰু শব্দম স্কুল অফ ৰিচাইটেশ্যনৰ অধ্যক্ষ উপম শইকীয়া ডাঙৰীয়াক। নমস্কাৰ। আপোনাক সাদৰ সম্ভাষণ জনাইছোঁ। আজি আমি যিহেতু আবৃত্তিৰ বিষয়ে কথা পাতিম, গতিকে জানিবলগীয়া কথা বহুত আছে আৰু জনাবলগীয়া কথাও বহুত আছে। প্ৰথমতে আমি জানিব বিচাৰিম যে আবৃত্তি বুলি ক'লে সাধাৰণতে আমি কি বুজোঁ আৰু আবৃত্তি কেনেদৰে কৰিব পৰা যায়, আৰু তাৰ লগতে আপোনাৰ পৰা এটা আবৃত্তিও শুনিম। আবৃত্তি আচলতে আমাৰ এটা সচৰাচৰ ধাৰণা, কবিতা মানেই আবৃত্তি। আচলতে কবিতা মানেই আবৃত্তি নহয়, আমি কবিতা এটা আবৃত্তি কৰোঁ। কাৰণ এটা কবিতাত সুৰ সংযোজনা কৰি পেলাই সেইটো গীত হিচাপে পৰিৱেশন কৰিব পৰা যায়। এটা কবিতা আমি আবৃত্তিও কৰিব পাৰোঁ, এটা কবিতা আমি শ্ৰুতি নাট হিচাপেও পৰিৱেশন কৰিব পাৰোঁ। কিন্তু আবৃত্তিৰ অনুশীলনৰ মূল মাধ্যমটোৱে হৈছে কবিতা। হয়, কবিতাৰ জৰিয়তে আমি আবৃত্তি অনুশীলন কৰিব পাৰোঁ। আৰু মোৰ বোধে এটা কবিতাই প্ৰাণ পায় আবৃত্তিকাৰৰ কণ্ঠত। হয়, যিদৰে শিল্পীয়ে প্ৰতিমা এগৰাকী গঢ়ে, কিন্তু তাত নেত্ৰদান কৰাৰ পিছতহে জীৱন্ত হৈ উঠে। হয়, ঠিক তেনেকৈ কবিয়ে কবিতা লিখে, বহুতেও হয়তো কবিতাখিনি বুজি নাপায়, কিন্তু আবৃত্তিকাৰৰ কণ্ঠেৰে কবিৰ লগত একাত্ম হৈ আমি শ্ৰোতা দৰ্শকৰ মাজলৈ মানে কবিতাটোৰ অন্তৰ্নিহিত ভাৱটো আমি প্ৰকাশ কৰাব পাৰোঁ, তেওঁলোকক অনুভৱ কৰিব দিব পাৰোঁ। আচলতে আবৃত্তি মানে কবিতা, এই ধাৰণাটো আচলতে ভ্ৰান্ত বুলিও নকওঁ মই। এইটো আচলতে কি হ'ল, আমাৰ প্ৰথম যেতিয়া সাহিত্যৰ সৃষ্টি হৈছে, সেই সৃষ্টি হৈছে কাব্য সাহিত্য। হয়, আৰু কাব্য সাহিত্যৰ আগতে আছিলে কথকতা। হয়, যেতিয়া লিপিৰ সৃষ্টিৰ আগতে আছিলে কথকতা, আৰু কথকতাৰ সময়তেই বিভিন্ন শ্লোক আদিৰ সৃষ্টি হৈছিলে। সেই বিভিন্ন শ্লোক উপনিষদ এইখিনিক সংৰক্ষণ কৰিছিলে আবৃত্তিকাৰে আবৃত্তিৰ জৰিয়তে, যেতিয়া লিপিৰ জন্ম হোৱা নাছিলে। আৰু যিহেতু প্ৰথম সৃষ্টিয়েই হৈছে কাব্য সাহিত্য, সাহিত্যৰ প্ৰথম সৃষ্টি, গতিকে কবিতা আৰু আবৃত্তি ইটোৱে আনটোৰ হাতত ধৰি বছৰ বছৰ ধৰি আগবাঢ়ি আহিছে। আৰু সেইকাৰণে মানুহৰ ধাৰণা হৈ গৈছে মানে আবৃত্তি মানেই কবিতা। কিন্তু এটা ভাল সংলাপ সিও আবৃত্তি, আমি যে কথা পাতি আছোঁ সেইটো আবৃত্তি। কিন্তু আবৃত্তিৰ মূল অনুশীলনৰ মাধ্যমটোৱে হৈছে কবিতা। এতিয়া আপোনাৰ পৰা এটা কবিতা আবৃত্তি শুনিবলৈ ইচ্ছা কৰিছোঁ। মই মোৰ নিজৰ কবিতা এটাকে মই আবৃত্তি কৰিছোঁ। কবিতাটোৰ নাম ফ্ৰী অফাৰ। মোৰ এখন দোকান আছে, আহিবচোন কেতিয়াবা। মোৰ দোকানত বহুত ফ্ৰী অফাৰ আছে, এটা কিনিলে আন এটা ফ্ৰী। যদি মৰম কিনে অভিমান ফ্ৰী, সুখ কিনিলে শান্তি ফ্ৰী, দুখ কিনিলে হাঁহি ফ্ৰী, খং কিনিলে মৰম ফ্ৰী, ক্ষোভ কিনিলে স্বাভিমান ফ্ৰী, শ্ৰম কিনিলে ঘাম ফ্ৰী, অশ্ৰু কিনিলে আনন্দাশ্ৰু ফ্ৰী। যদি অস্ত্ৰ কিনে বাৰুদৰ সলনি দুপাহ গোলাপ ফ্ৰী। ক্ষমা কৰিব, মোৰ দোকানত হতাশা নাই, তাৰ সলনি দিব পাৰোঁ উদ্যম। উদ্যম কিনিলে সপোন ফ্ৰী, সপোন কিনিলে বাস্তৱ ফ্ৰী। তাতোকৈ আকৰ্ষণীয় অফাৰ কি জানেনে? মোৰ দোকানলৈ আহি কিবা কিনক বা নিকিনক, মোৰ দোকানলৈ অহাৰ বাবদ এহাল কপৌ চৰাই ফ্ৰী।
আহিবচোন সময় পালে কেতিয়াবা মোৰ দোকানলৈ। ধন্যবাদ। অতি সুন্দৰ কবিতা, খুব ভাল লাগিলে। আচলতে কবিতাৰ এই যিটো আবৃত্তি কৰিলে, এই শৈলীটোৰ এটা সেইটোৰ কাৰণে আচলতে একাত্ম হ'ব পৰা যায়, নহয় জানো? আপোনাৰ স্কুলো আছে, আপুনি আবৃত্তিও শিকায়, গতিকে আমি জানিব বিচাৰিম যে আবৃত্তিকাৰ হ'বলৈ হ'লে কি কি গুণৰ প্ৰয়োজন, এক নম্বৰ সেইটো কথাটো আহিবই। দ্বিতীয়তে কোনটো বয়সৰ পৰা চৰ্চা কৰিব পৰা যায়? আচ্ছা, আবৃত্তি বুলি ক'লে আচলতে কোনটো বয়স যদি আমি কওঁ, হয়তো আপুনি মন কৰিছে কণ মইনাহঁত ABCD শিকাৰ আগতেই স্কুলত ৰাইমছ শিকে। হয়। সেই ৰাইমছে তেওঁলোকক পঢ়াৰ প্ৰতি, লিখাৰ প্ৰতি আগ্ৰহ জন্মায়। ঘৰত মাক দেউতাকে যিমানেই শিকাই নাথাকক কিয়, স্কুললৈ গৈ পেলাই সেই ৰাইমছ মুখস্থ কৰি আহে তেওঁলোকে। সেই আবৃত্তি। গতিকে আবৃত্তি কৰা বয়স কথা ক'ব পৰা হোৱাৰ পৰাই, আমি যেতিয়াই কথা ক'ব পাৰোঁ তেতিয়াৰ পৰাই আমি আবৃত্তি কৰোঁ। কিন্তু আপোনাৰ যিহেতু আবৃত্তিৰ স্কুলেই আছে, সেইকাৰণে মই জানিব বিচাৰিছোঁ আপোনাৰ স্কুলত যেতিয়া আপোনাক প্ৰশিক্ষণ ল'ব বিচাৰে আবৃত্তিৰ বাবে, তেতিয়া কিবা নিজৰ নিৰ্দিষ্ট বয়স আছে নেকি বাৰু? কোনো বয়স নাই, একদম কণ মইনাও আহিছে, কণ মইনাও আবৃত্তি শিকে, বিবাহিত মহিলাইও আবৃত্তি শিকে, কোনো বয়স নাই। বয়সৰ কোনো কথা নাই। আবৃত্তিকাৰ এগৰাকী হ'বলৈ হ'লে কণ্ঠৰো প্ৰয়োজন, সুন্দৰ কণ্ঠ এটাৰো প্ৰয়োজন, আৰু উচ্চাৰণৰ প্ৰয়োজন, খুব সুন্দৰভাৱে উচ্চাৰণ জানিব লাগিব। গতিকে উচ্চাৰণৰ কথা জানিবলৈ হ'লে আমি বহু কথা জানিব লাগিব, নহয় জানো? ব্যাকৰণৰ কথা জানিব লাগিব। এই সম্পৰ্কে অকণমান জানিব বিচাৰিম। আমাৰ উচ্চাৰণবিলাক শুদ্ধ কৰিবলৈ হ'লে আমি কেনেদৰে চৰ্চা কৰিব লাগিব বাৰু? আচলতে আমাৰ খুব দুখৰ বিষয়, আমাৰ ব্যাকৰণত, অসমীয়া ব্যাকৰণত উচ্চাৰণৰ বিষয়ে খুব কম মানে জানিবলৈ পোৱা যায়। বিশেষকৈ বিদ্যালয়তো একেবাৰেই নাই। বিদ্যালয়ত বিভিন্ন মানে অঞ্চলত আঞ্চলিক ভাষাৰে আমাৰ বৰ্ণমালাখন পঢ়োৱা হয়। বৰ্ণমালাখন এতিয়া আমি হস্ৰইটো আমি হুঁচৰি কওঁ, হুঁচৰি দীঘই, যিটো হস্ৰ দীৰ্ঘ। আমাক বিদ্যালয়ত আচলতে এই বৰ্ণমালাখন শুদ্ধকৈ নিশিকালে। প্ৰথম আমাৰ সেইটোৱেই আমাৰ ডাঙৰ ভুল। বিভিন্ন অঞ্চলত বিভিন্ন আঞ্চলিক ভাষাত বৰ্ণমালাখন শিকোৱা যায়। এটা বৰ্ণ আছে খণ্ডত্ব। হয়। এই খণ্ডত্ব বৰ্ণটো বিভিন্ন জেগাত বিভিন্নভাৱে কয়। কিছুমানে কয় বেজান্ত, কিছুমানে কয় হচন্ত, কিছুমানে কয় ব্যঞ্জন্ত। মোকতো এবাৰ গোলাঘাটত কৈ দিলে বেঙেনাটোৰ নিচিনা কাৰণে। গতিকে তাৰ মানে আমাৰ বৰ্ণটো যেতিয়া শুদ্ধকৈ আমি ক'ব নোৱাৰিম, তাৰ অৰ্থটো আমি বুজি নাপাম। হয়। এতিয়া খণ্ডত্ব, তাৰ ধ্বনিগত উচ্চাৰণ দন্তত, কিন্তু দন্তটোক খণ্ড কৰি অকাৰন্তটো নাইকিয়া কৰি দিয়া হৈছে। সেইকাৰণে খণ্ডত্ব, তটো খণ্ড কৰি দিয়া হৈছে। গতিকে আমি খণ্ডত্ব যেতিয়া আমি উচ্চাৰণ কৰিম তেতিয়া অকাৰন্তটো নাথাকে। এনেকুৱা ধৰণৰ কথাবিলাক আচলতে সৰুৰ পৰাই শিকিব লাগিব। আমাৰ বৰ্ণমালাত আপুনি যিটো ক'লে, সুন্দৰ কথা এটা ক'লে যে বৰ্ণমালাতে যদি আমি ভুল হয় তেতিয়াহ'লে আমাৰ উচ্চাৰণতো নিশ্চয় ভুল হ'ব। আৰু এতিয়া উচ্চাৰণ, বেয়া নাপাব কথা এটা কওঁ, উচ্চাৰণ শব্দটোৱে আমি বহুতে ভুলকৈ উচ্চাৰণ কৰোঁ। কিছুমানে কয় উচ্চাৰণ, কিছুমানে কয় উচ্চাৰণ। কোনটো শুদ্ধ? আচ্ছা, উচ্চাৰণটো হৈছে এটা ত যেতিয়া আহে, উচ্চাৰণটো আচলতে বাংলা ভাষাত ব্যৱহাৰ হয়। বাংলা ভাষাত দুটা চ থাকিলে আগত এটা ত ব্যৱহাৰ হয়। কিন্তু আমাৰ অসমীয়াত বাণীকান্ত কাকতিদেৱে স্পষ্টভাৱে লিখি গৈছে সেইটো, যে দুটা চ যেতিয়া থাকে আৰু দ্বিতীয় চ, দুয়োটাই উচ্চাৰণ একেই। চৰ পিছত এটা হ যুক্ত হয়, উচ্চাৰণ, উচ্চাৰণ এটা হ যুক্ত হয় পিছত। কিন্তু আমাৰ কি হয়, আমি মানে অগ্ৰজসকলেও সেই বাংলা ভাষাৰ যিটো এটা অনুকৰণ কৰাৰ প্ৰৱণতা, সেইকাৰণে আমি উচ্চাৰণ কৰি দিওঁ। আমি উচ্চাৰণ সেই তটো বাংলা ভাষাতহে আছে, অসমীয়াত নালাগে। আৰু তালবী আখ, মথিনী আখ, দন্তীয়া, আমাৰ উচ্চাৰণবোৰ প্ৰায় একেই হৈ যায়। আপোনাৰ ওচৰত বেছি ক'বলৈ মোৰ ভয় লগা হ'ল এতিয়া। আচলতে শ তিনিটাৰ উচ্চাৰণ একেই। তিনিটা শ আমাৰ লিপিতহে ব্যৱহাৰ হয়। তিনিটা শ আৰু ন, দুইটা ন আমাৰ লিপিতহে ব্যৱহাৰ হয়, মানে ভাগকৈ। কিন্তু ধ্বনিগত উচ্চাৰণ একেই। ধ্বনিগত উচ্চাৰণ একেই। হয়। এতিয়া ধৰক আমি আবৃত্তিৰ বিষয়ে আকৌ কথা পাতিম। আবৃত্তিত উচ্চাৰণৰ কথা আহি মোৰ অলপ ভুল হ'লে আপুনি এতিয়া মানে বেছি সাৱধান হ'ব। এইটো কথা মই কওঁৱেই যে
পৃথিৱীত এনেকুৱা কোনো পণ্ডিত নাই যিয়ে কিতাপ পঢ়ি বা শুনি উচ্চাৰণ শুদ্ধ কৰিব পাৰে হয় উচ্চাৰণ শুদ্ধ কৰিবৰ কাৰণে অনুশীলনৰ নিতান্তই প্ৰয়োজন সেইটো এদিনত হোৱা বস্তু নহয় হয় হয় অনুশীলন কৰিবই লাগিব চৰ্চা লাগিব চৰ্চা লাগিব আমি এই ভুল কৰিছোঁ যে সেইটো আমি জানিবৰ কাৰণে সেইটো শুধৰাবৰ কাৰণে আমি অনুশীলন কৰিবই লাগিব আৰু তাৰ কাৰণে আপুনি এৱেৰনেছো বহুত কৰি থাকে সজাগতামূলক অনুষ্ঠানসমূহো কৰি থাকে এইটো খুবেই প্ৰয়োজন সজাগতা নহয় জানো নিশ্চয় খুবেই প্ৰয়োজন আৰু আটাইতকৈ আমাৰ ডাঙৰ কথাটো হৈছে যিখিনি অভিভাৱক মইতো কৰ্মশালা যেতিয়া কণ মইনাই কৰ্মশালা দিয়ে তেতিয়া মই এটাই মানে চুক্তি ৰাখোঁ যে মই তেতিয়াহে কৰ্মশালা কৰিম যদিহে অভিভাৱক থাকে হয় কাৰণ শিকিব লাগিব অভিভাৱকে হয় হয় তেওঁলোকে কৰ্মশালাত আহি পেলাই যিখিনি কথা শিকিব ঘৰত গৈ পেলাই যদি আকৌ ওলোটা কথাটোৱেই কৈ থাকে ঠিকে ঠিকে গতিকে তেওঁলোকৰ কোনো কামত নাহিব কাৰণ শিশুসকলৰ লগত অভিভাৱকসকলেও শিকি দিলেহে কামত আহিব তেতিয়াহে কামত আহিব সুন্দৰ কথা এটা ক'লে এতিয়া আমি আকৌ আবৃত্তিৰ ভাগলৈ গৈছোঁ আবৃত্তিৰ এতিয়া কথা কওকচোন যে আপোনাৰ ওচৰলৈ এগৰাকী ব্যক্তি আবৃত্তি শিকিবলৈ আহিছে আপুনি কেনেধৰণে আৰম্ভণিবোৰ কৰে উচ্চাৰণত গুৰুত্ব দিব তাৰ পিছত আপুনি প্ৰথমতে চাগে নিশ্চয় ভাৱধাৰাৰ পৰা আদি কৰি কেনেধৰণে আপুনি আগবাঢ়ে অকণমান জানিব বিচাৰিছে প্ৰথম কথা হৈছে তেওঁ আবৃত্তি কি সেইটো জানিব লাগিব আবৃত্তি জানিবৰ কাৰণে তেওঁ কবিতাৰ প্ৰতি প্ৰেম হ'ব লাগিব হয় যিহেতু আবৃত্তি অনুশীলনৰ মূল মাধ্যমটো হৈছে কবিতা হয় কবিতা ভাল পাবই লাগিব কবিতা ভাল পাবলৈ শিকাওঁ বিভিন্ন ধৰণৰ কবিতা দিওঁ কবিতা পঢ়ে আৰু মুখৰ ভিতৰত নহয় স্পষ্টভাৱে আমাৰ এতিয়া উচ্চাৰণ শুদ্ধ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কথা আছে যে জিভাৰ কথা আছে জিভাৰ জঠৰতা ভাঙিব লাগিব ওঠৰ জঠৰতা ভাঙিব লাগিব সেইবিলাকতো আছেই তাতোকৈ আটাইতকৈ ডাঙৰ কথাটো হৈছে নিজৰ কাণখন শুদ্ধ হ'বই লাগিব কাৰণ আমি ভুল কৈছোঁ নে শুদ্ধ কৈছোঁ আমি নিজে শুনিব লাগিব হয় কাৰণ আপোনাৰ এটা বস্তু চাব যে বিশেষভাৱে সক্ষম যিখিনি শিশু কথা ক'ব নোৱাৰে তেওঁলোকৰ ৯৯% কিন্তু কাণেৰে নুশুনে কাৰণেহে কথা ক'ব নোৱাৰে তে কাণেৰে নুশুনে তেওঁলোকে গতিকে আমি কাণখন পৰিষ্কাৰ কৰি ৰাখিবই লাগিব আমি কথা শুনিব লাগিব শুদ্ধভাৱে আৰু আমি নিজে কি কৈছোঁ সেইটো আমি অনুধাৱন কৰিব লাগিব আমাৰ কাণেৰে হয় গতিকে অকণমান উদাহৰণসহ জানিব প্ৰয়াস কৰিম যে আপুনি অকণমান মাজে মাজে আবৃত্তি সহ যদি আমাক বুজাই দিয়ে যে কেনেদৰে আপুনি আগবাঢ়ে প্ৰথমতেতো আপুনি সৰল কবিতাৰে আৰম্ভ কৰিব নিশ্চয় বয়স অনুযায়ী তাৰপিছত কেনেদৰে আগবাঢ়ে অকণমান উদাহৰণ দিলে ভাল লাগিব সৰু কণ মইনাহঁতক যেতিয়া কবিতা দিয়া যায় উমলা গীত দিওঁ তেওঁলোকক উমলা গীত আৰু প্ৰথম কথা হৈছে তেওঁলোকক মই এটা বস্তু বুজাওঁ যে কবিতাটো বুজি পাব লাগিব কবিতাটো বুজিব লাগিব কবিতাটো মই প্ৰথম বুজাই দিওঁ এটা আমাৰ প্ৰচলিত কবিতা এটা শুৱনি আমাৰ গাঁওখনত ইয়াতে এটা কবিতাটো নুবুজাৰ ফলত অৰ্থটো নুবুজাৰ ফলত চাব দেই বহুতেই ভুল কৰে এইটো শুৱনি আমাৰ গাঁওখনতি শুৱনি গছৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে কত পাওঁ তল সৰা বহুতে কয় ক'ত পাওঁ তল সৰা ডাল ভৰি ভৰি ফল ফুল লাগে কত পাওঁ কিমান তল সৰা পাওঁ তাৰমানে আমি কিমান তল সৰা পাওঁ আমাৰ কিতাপতো বহুতেই ওপৰতে কমাটো লগাই দি পেলাই ক'ত কৰি দিয়ে গতিকে তেওঁলোকক বুজি পাব লাগিব এতিয়া কতটোৰ অৰ্থটো কি আৰু ক'তৰ অৰ্থটো কি গতিকে তেওঁলোকক মই কবিতা প্ৰথমতে পঢ়িবলৈ দিওঁ শুদ্ধকৈ পঢ়িব পাৰিব লাগিব শুদ্ধকৈ পঢ়ি শুদ্ধকৈ অনুধাৱন কৰিব লাগিব আৰু যিখিনি ডাঙৰ তেওঁলোকক মই কবিতাৰ সাধাৰণতে অকণমান ৰিদমিক কবিতাখিনি প্ৰথমতে দিওঁ মই এতিয়া ধৰক জাগ ডেকাতেজ অম্বিকাগিৰি ৰায়চৌধুৰীৰ জাগ ডেকাতেজ এই কবিতাটো এটা ৰিদম আছে মই জাষ্ট এবাৰ কৰি দিছোঁ দুটামান শাৰী জাগ ডেকাতেজ জাগ ডেকাতেজ জাগ আজি জাগ আগ্নেয়গিৰি ওগাৰি জাগ এলাহৰ গাঁঠি ভাঙি গুৰি কৰি কৰ্মধাৰাৰে ধৰণি ধাগ জাগ ডেকাতেজ জাগ ডেকাতেজ জাগ আজি জাগ ডেকাতেজ ঢল ঢালি তোৰ উটাই জাতিৰ জঠৰ ভাগ এই যে যিটো ৰিদম এই ৰিদমটো তেওঁলোকে ল'ব লাগিব আৰু যেতিয়া আৰু সেই কথা কবিতাখিনি আচলতে মই দলীয়ভাৱে কৰাওঁ একেলগে একে সময়তে যেতিয়া তেওঁলোকে উচ্চাৰণ কৰিব একে সময়তে যেতিয়া প্ৰক্ষেপণ কৰিব তেতিয়া তেওঁলোকৰ কবিতাটোৰ ৰিদমটো উপলব্ধি কৰিব গতিকে তেওঁলোকক মই সেই তেনেকৈ ৰিদমিক কবিতাবিলাক লওঁ তাৰপিছত বিভিন্ন ধৰণৰ কবিতা আহে এতিয়া সৰল কবিতা বুলি ক'লে এতিয়া যদি কওঁ মমতাৰ চিঠি সৰল কবিতা নহয় কিন্তু আমি মমতাৰ চিঠি আধুনিক কবিতাৰ হিচাপে আমি
একদম সৰলভাৱে আমি আবৃত্তি কৰিবলৈ চেষ্টা কৰোঁ। তাত ধৰক ছন্দৰ কবিতাটোত আছে ছন্দ, কিন্তু তাতে উত্থান পতনটো নাই, খুব কম আছে উত্থান পতনটো। আৰু মূল কথাটোৱেই মই শিকাওঁ আবৃত্তি কৰাৰ আগতে প্ৰকাশভংগী। হয়, কথা কওঁতে হেৰিটো অকণ শুনিব, মমতাৰ স্থিতি শুনিব বিচাৰিম। মই অকণমান কৰি দিছোঁ বাৰু। হয় হয়। মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ, আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ ৰঙা বতাহ জাকে মমডাল আহি কোবাইছেহি, চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ, মোৰ গাত সেই অচিনাকি নিচা বাৰু কৰি লাগিছিল। এই যিটো কবিতাটোৰ উপলব্ধিটো, আমি প্ৰথম কথা হৈছে প্ৰকাশভংগী। হয় হয়। আমি কথা কওঁতেও মানে কেতিয়াবা কি হয়, আবৃত্তিকাৰে যেতিয়া আবৃত্তি কৰে এটা লয়তে কৰি যাব বিচাৰে, বা যিটো উত্থান পতন, আমি কথা কওঁতেতো আমাৰ উত্থান পতন হয় নহয়। আমি যদি একেটা সুৰত যদি একেটা লেভেলত যদি আমি কথা কৈ থাকোঁ, সেইটো আমনিদায়ক হয়। গতিকে সেই তাৰ পৰা আৰম্ভ হয় আবৃত্তিৰ, আৰু সেইটো এজন ভাল আবৃত্তিকাৰ হ'ব কাৰণে হ'লে তাৰমানে তেওঁ এজন ভাল অভিনেতা হ'ব পাৰিব। সংলাপ প্ৰক্ষেপণ তেখেতৰ স্পষ্ট হ'ব, সংলাপ প্ৰক্ষেপণত তেখেতৰ মানে এই উত্থান পতন, যিটো স্বৰৰ উত্থান পতন, আৰু কণ্ঠটোৰো খুব গুৰুত্ব আছে, কাৰণ আপোনাৰ কণ্ঠত যিখিনি আবৃত্তি শুনি আছে, শুনি থাকিবলৈ মন গৈ আছে আচলতে। কণ্ঠস্বৰটো লাগিবই। হয়। আৰু কণ্ঠস্বৰ আচলতে প্ৰত্যেকৰে জন্মগতভাৱে কণ্ঠস্বৰ খুব শুৱলা হৈ নাহে। গতিকে কণ্ঠস্বৰ ভাল কৰিবৰ কাৰণে তাৰ অনুশীলন আছে। হয় হয়। আমি কণ্ঠস্বৰ গভীৰভাৱে আমি মানে শব্দ প্ৰকাশ কৰিবৰ কাৰণে নিজৰ কণ্ঠস্বৰ মানে উন্নীত কৰিব পৰা যায়। তেনেকুৱা কিবা কৌশল আছে? আছে, এক্সাৰচাইজ আছে। আমি এতিয়া ইয়াতে মই কৰি দেখুৱাবলৈ অসুবিধা হ'ব, কিন্তু মানে আছে। আমি মানে সেইবিলাক ব্যায়াম কৰিলে কণ্ঠস্বৰ সলনি হয়, কণ্ঠস্বৰ গভীৰতা বাঢ়ে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আমাৰ উশাহৰ নিয়ন্ত্ৰণ, শ্বাস প্ৰশ্বাসৰ যিটো নিয়ন্ত্ৰণ, উশাহৰ নিয়ন্ত্ৰণ। আমি অভিনেতাই হওক বা সংগীত শিল্পীয়ে হওক বা আবৃত্তিকাৰে হওক, মানে উশাহৰ নিয়ন্ত্ৰণটো নিজৰ হাতৰ মুঠিত থাকিব লাগে। এতিয়া মাজতে যদি উশাহটো এৰি দিবলগীয়া হয়, ছন্দপতন হয়, তেতিয়া শুনিবলৈ বেয়া লাগে। এই ছন্দপতন যাতে নহয়, তাৰ বাবে আমি উশাহ দীঘল কৰিব লাগিব। উশাহ দীঘল কৰাৰো আমাৰ ব্যায়াম আছে। সেইখিনি ল'ৰা ছোৱালীবিলাকে সেইবিলাক কৰে উশাহ দীঘল কৰিবৰ কাৰণে। এতিয়া মই সৰু এটা উদাহৰণ দিছোঁ, ধৰক কাঞ্চনজংঘাৰ বুৰঞ্জী। কাঞ্চনজংঘাৰ বুৰঞ্জীত তাতে দুটা বস্তু আছে, আপুনি মন কৰিব। যেতিয়া আমি স্কেল ওপৰলৈ যায়, আমি যে হাই স্কেলত যেতিয়া কৰোঁ, তেতিয়া আমাৰ উশাহটো চুটি হৈ আহে, কাৰণ আমাৰ প্ৰত্যেকটো প্ৰক্ষেপণত বতাহ ওলাই যায়। গতিকে আমি প্ৰচুৰ পৰিমাণে বতাহ আমি ভিতৰত ৰাখিব পাৰিব লাগিব। আৰু এই উশাহৰ নিয়ন্ত্ৰণ যদি আমাৰ শুদ্ধ হৈ নাথাকে, তেতিয়াহ'লে যিটো ইংৰাজীত কোৱা হয় টেইল ড্ৰপিং, অন্তিম শব্দস্খলন, শেষৰ শব্দটো শুনা নাপায় সন্মুখৰজনে। এতিয়া কাঞ্চনজংঘা বুৰঞ্জী মই এটা ষ্টেঞ্জা কৰি দিছোঁ। দোগ 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 দম বড়ো বাজে, দোগ 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 দম বড়ো বাজে, মোৰে চোতালতে নিতে টম্বক নাচে বাজে, ৰুচ্চতাল নাচে মহাকাল, অভিনৱ তাণ্ডৱ বিবিধ বিভংগ, উলংগ বিলংগ, মুদ্রাত জ্বলি উঠে সৃষ্টির ইঙ্গিত, দম্বরুত বাজে উঠে প্রলয়র সঙ্গীত, নয়নর দৃষ্টিত আলোক বৃষ্টি, মানবর কল্পনাতে সেই জ্যোতি প্রপাততে গজে উঠে যুগে যুগে অভিনৱ কৃষ্টি। তাৰপিছত আৰু এটা ষ্টেঞ্জা আছে, ক্ৰমান্বয়ে ষ্টেপ বাই ষ্টেপ ওপৰলৈ উঠি গৈছে। ঘোৰ প্ৰলয়ৰ তৰংগাঘাতত জলত ঘৰখনত সৃষ্টিৰ বিদ্যুৎ ইঙ্গিত জাগে, সৃষ্টির মেঘ রাখে সুগভীর গাজনি গাজে, সৃষ্টি সৃষ্টি বলি দুগ 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 দম্বরু বাজে, সরাসর সৃষ্টি অমৃত সংঘা, সুপ্ৰকেশীময় কাঞ্চনজংঘা। ক্ৰমান্বয়ে ওপৰলৈ উঠি উঠি গৈ আছে। এইটো হৈছে সম্পূৰ্ণ উশাহৰ নিয়ন্ত্ৰণটো নিজৰ হাতৰ মুঠিত থাকিব লাগিব।
আৰু এটা শুনিবলৈ মন গৈছে এইটোৱে মই শেষৰ আৰু অকণমান এটা হয়। ষ্টেঞ্জা কৰি দিছোঁ মই দোক 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 কৈ দম্বৰু বাজিয়ে ৰ'ল মহাকালে নাচিলেহি বৰ্বৰ তাণ্ডৱ জাগজত মহাকায় দৈত্য দানৱ যক্ষ যক্ষ কত অসুৰৰ সংঘ বিভৎস উল্লাসে নাচে অভংগ পৈশাচী কল্পনায় দেখুৱাই হোতামোতা উৎকট ৰূপ মুক্ত হ'ল সৌন্দৰ্যৰ আদিম স্বৰূপ জ্বলিল পৃথিৱী জুৰি কাম গন্ধিত আঘাতত জনমিল সুৰ উন্মত্ত ফুটন্ত ছন্দ জঞ্জাবৃত ঘ্ৰেখনে ঘ্ৰেখনে উঠে দানবীয় বাজনাৰ ঝংকাৰে গৰ্জে উঠে হুহুংকাৰ জলে লেলিহান যজ্ঞ ভোগলালসাৰ অসংযত তামসী তৃষ্ণাৰ তোমাকীৰ্ণ কৰি জীৱনৰ পাৰাবাৰ সুন্দৰ এই ৰটো পিছৰ ৰটো স্পষ্ট হ'ব লাগিব শেষলৈকে শব্দটো শুনা পাব লাগিব হয় মানে প্ৰত্যেকটো শব্দৰে গুৰুত্ব আছে আৰু প্ৰত্যেকটা শব্দৰে গুৰুত্ব আছে বাপৰে সিমান সুন্দৰ গতিকে এই যিটো আপোনালোকৰ কোৰ্চ বুলি কৈছোঁ বাৰু মোৰ ভাষাত কিমান দিনৰ বা কিমান সময়ৰ বা কিমান বছৰৰ কোৰ্চ থাকে এইটো আচলতে 5 বছৰীয়া কোৰ্চ হয়। 3 বছৰ আমি আবৃত্তি শিকাওঁ আৰু 3 বছৰৰ পিছত যেতিয়া আবৃত্তি যেতিয়া সম্পূৰ্ণ হয় তেতিয়া আন 2 বছৰত আমি ধৰক এনাউন্সমেণ্ট এতিয়া এনাউন্সমেণ্ট বুলি ক'লে আমাৰ ধৰক অডিটৰিয়াম এনাউন্সমেণ্টটো বেলেগ বস্তু অপেনাৰ এনাউন্সমেণ্টটো বেলেগ বস্তু হয় এতিয়া কেতিয়াবা কি হয় আপুনি মন কৰিব কিছুমান আবৃত্তিকাৰে দেই মই বহুত জেগাত পাইছোঁ আবৃত্তিকাৰে যেতিয়া কণ্ডাক্ট কৰে অনুষ্ঠানতে খুব আমনিদায়ক হয় কেতিয়াবা খুব আমনিদায়ক হয় কিয় বাৰু এই ডিফাৰেঞ্চটো উপলব্ধি নকৰে ধৰক অডিটৰিয়ামত মই যিদৰে মানে কথাখিনি ক'ম আৰু অপেনাৰত আমি কথাখিনি কেনেকৈ ক'ম তাৰোপৰি ধৰক এনাউন্সমেণ্টৰ এতিয়া বিহু হাজাৰ হাজাৰ মানুহ তাত আমি কেনেকুৱাকৈ এনাউন্স কৰিম আৰু এটা অডিটৰিয়ামৰ ভিতৰত আমি কেনেকৈ এনাউন্স কৰিম ডিফাৰেঞ্চ আছে আমি যদি কোনোবা এটা মানে নিৰ্বাচনৰ হেৰি বুলিয়ে কওঁ মই প্ৰচাৰ বুলিয়ে কওঁ নিৰ্বাচনৰ প্ৰচাৰত আমি কেনেকৈ এনাউন্স কৰিম বা মানে থিয়েটাৰৰ প্ৰচাৰত আমি কেনেকৈ এনাউন্স কৰিম মানুহৰ খিৰিকীৰ ভিতৰেদি সোমাই যাব লাগিব শব্দটো গতিকে এইবিলাক ডিফাৰেঞ্চ আছে আচলতে স্থান লৈ লৈ আৰু অনুষ্ঠান লৈ লৈ মানে সম্পূৰ্ণ মানে আমাৰ কণ্ঠটোও বেলেগ হ'ব লাগিব কণ্ঠটোও বেলেগ কাৰণ অডিটৰিয়ামৰ ভিতৰত এটা চাউণ্ড প্ৰুফ জেগা এটা অডিটৰিয়ামৰ কণ্ঠ বেলেগ হ'ব আৰু অপেন প্লেচৰ মুকলি হেৰি বেলেগ হ'ব গতিকে বহুত ডিফাৰেঞ্চৰ কথা আছে আৰু সেইখিনি কথা যিগৰাকী এনাউন্সাৰ বা ঘোষক বা ঘোষিকা তেওঁলোকেও জানিব লাগিব উপলব্ধি কৰিব পাৰিব লাগিব হয় গতিকে সেই এনাউন্সমেণ্টটো শিকাওঁ নিউজ ৰিডিংটো শিকাওঁ হয় তাৰপিছত মানে আটাইতকৈ ডাঙৰ বস্তুটোৱে হৈছে তেওঁলোকৰ কথনশৈলীটো হয় তেওঁলোকৰ কথনশৈলী এতিয়া এগৰাকী শিক্ষক আমি পাইছিলোঁ আজিকালি আছে না নাজানো আমিও পাইছিলোঁ একদম গ'ল্ড মেডেলিষ্ট কিন্তু ক্লাছত কেতিয়াবা পঢ়াই একো বুজি নাপাওঁ এই যিটো কথা কোৱা আৰ্টটো অন্তত তেওঁলোকৰ ভালকৈ আচলতে সেই আপুনি যিটো ক'লে কথা কোৱাটোৱে আৰ্ট সেইটোৱে আছে কথন ভংগীটোৱে আচলতে এটা কলা নহয় জানো সেইটোৱে এটা কলা আৰু আমাৰ আজিৰ তাৰিখত কি হৈছে খুব বিপদ হৈছে বিভিন্ন বিজতুৰীয়া শব্দ আমাৰ কথনশৈলীত সোমাই গৈছে হয় এতিয়া ধৰক মানে অন্তত আবৃত্তিকাৰসকলে দেই যিসকল আবৃত্তিকাৰ তেওঁলোকে কিন্তু এনেকুৱা শব্দ ব্যৱহাৰ নকৰে কাৰণ তেওঁলোক কবিতাৰ লগত প্ৰত্যক্ষভাৱে জড়িত আৰু কবিতাত বিজতুৰীয়া শব্দ নাথাকে আচলতে আমি কিবা এটা কথা কোৱাৰ আগতে বা ক'ৰবাত যদি আমি ৰাজহুৱাভাৱে কিবা এটা ক'বলৈ যাওঁ তেতিয়াহ'লে অকণমান মানে সম্যক জ্ঞান থকাটো উচিত আৰু অকণমান মানে থাকিবই লাগিব কাৰণ চাওক কথিত ভাষা যিটো আঞ্চলিক ভাষা সেইটো কেতিয়াও লোপ নাপায় সেইটো থাকিবই কিন্তু আমাৰ এটা মান্য ভাষা আছে নহয় গতিকে আমি যেতিয়া সমাজত কথা কওঁ আমি মান্য ভাষাটো লৈ কথা কওঁ এতিয়া ভাষাটোৰ সৌন্দৰ্যটো থাকে ভাষাৰ সৌন্দৰ্য থাকে আজি চাওক এতিয়া বিভিন্ন বিজতুৰীয়া শব্দ বুলি যে মই ক'লোঁ আমি এটা শব্দ সকলোৱে ব্যৱহাৰ কৰোঁ চৌব এই চৌব বুলিতো অসমীয়াত কোনো শব্দ নাই কিন্তু সকলো চৌব শব্দটো এইটো অনা অসমীয়া শব্দ এইটো বাংলাসকলে ব্যৱহাৰ কৰে বাংলা ভাষিক মানুহে ব্যৱহাৰ কৰে হিন্দী ভাষিক মানুহখিনিয়ে ব্যৱহাৰ কৰে এতিয়া আমাৰ এইটো সোমাই পৰিছে আমি প্ৰত্যেকে কওঁ চব চবেই চবতকৈ এনেকুৱা ধৰণৰ শব্দ অসমীয়া শব্দই নহয় আৰু এটা শব্দ মই সেইটো প্ৰায় মানে শুনো খুব অশান্তি লাগে জোনে বুলিতো কোনো শব্দ নাই যিয়ে
যোনে বুলি এই তেনেকুৱা ধৰণৰ শব্দবিলাকে আমাৰ আচলতে ভাষাটোক বিনষ্ট কৰিছে। বিনষ্ট কৰিছে আৰু আমাৰ এনেধৰণৰ শব্দ প্ৰয়োগ কৰি যেতিয়া আমি কথা কওঁ তেতিয়াহ'লে আমাৰ ভাষাটোতো বিকৃত হৈছে আৰু লগতে আমাৰ নেক্সট জেনেৰেশ্যন আমাৰ ল'ৰা ছোৱালীবোৰেও শিকিছে তেনেকৈ শিকি গৈছে, তেনেকৈ ভাষাটো বিকৃত হৈ হৈ গৈ আছে নহয় জানো। আমাৰ ইমান সুন্দৰ শুৱলা ভাষা এটা, মানে অসুবিধা সেইটোৱে। চাওক আমাৰ ভাষাটো কিমান চহকী ভাষা। হয় আমাৰ ভাষাৰ এটা বৰ্ণ, মাত্ৰ এটা বৰ্ণৰে এটা ভাৱ প্ৰকাশ কৰি দিব পাৰি। কেনেদৰে? এতিয়া মই যদি কওঁ, আপুনি যদি কয় ক ক, ঠিকে, কথাটো মই ক'ব নালাগে, তই নকওঁ কিয়, ক আকৌ, ক'ব নালাগে, ক, এটা বৰ্ণ মাত্ৰ। হয় ৰ, ক'ত যাব, ৰ'বলৈ দিয়া হৈছে, ঠিকে, থ, তাতে থ, গোটেই মানে চেণ্টেন্সটো নোকোৱাৰ প্ৰয়োজন নাই। মানে এটা এটা বৰ্ণৰে এটা ধুনীয়া বাক্য হৈ গৈছে, গতিকে এনেকুৱা বেলেগ হেৰিত নাই চাগে নিশ্চয়। ঠিকে, মানে আমাৰ ইমান চহকী ভাষা, আমাৰ ভাষাটো কিমান চহকী, কিন্তু আমি এই ভাষাটোক ক'লৈ লৈ গৈ আছোঁ। আৰু আবৃত্তিৰ জৰিয়তে মোৰ এটাই উদ্দেশ্য যে অসমীয়া ভাষাটো অন্তত নতুন প্ৰজন্মই শুদ্ধকৈ কৰক, ঠিকে, শুদ্ধকৈ শিকে। এতিয়া বহুত মানে এংকৰেও কোৱা শুনো, দেখাই আছোঁ, দেখাম বা দেখাই আছোঁ। নিজে দেখা পায় অইনক দেখুৱাই আপোনালোকক দেখুৱাম, ঠিকে, আমি দেখাম নহয়, দেখা নিজে পায়, অইনক হ'লে দেখুৱাম, ঠিকে, এনেকুৱা ধৰণৰ কথা কিছুমান। হয় হয়। এতিয়া ল'ৰা এটাক যদি সোধে ক'ৰ পৰা আহিলি, চেলুনলৈ গৈছিলোঁ, চুলি কাটি আহিলোঁ। তেওঁতে নিজে নাপিত নহয়, তেওঁ চুলি কাটিবলৈ নাই যোৱা, তেওঁ চুলি কটোৱাবলৈ গৈছে। আমি কওঁ চুলি কাটি আহিলোঁ। হয় হয়, এই এনেকুৱা ধৰণৰ কথাবিলাক, ঠিকে, এইবিলাকে আচলতে এইবিলাক কথনশৈলীৰ এটা মানে মূল কথা। হয়, আমি ভাষাটো শুদ্ধকৈ আমি যদি ক'ব পাৰোঁ, ভাষাটোৰ প্ৰতি যদি আমাৰ আনুগত্য থাকিব, তেতিয়াহে আমি আচলতে আমাৰ ভাষাটোক প্ৰথম ভাল পাব লাগিব। হয় হয়, আচলতে আপুনি যিখিনি উদাহৰণ দিলে এই সৰু সৰু কথাবিলাকেই কিন্তু গোটেই ভাৱটোৱে ওলোটা কৰি দিয়ে, ভাৱটোৱে ওলোটা কৰি দিয়ে। আৰু আমি আচলতে এই কথাবোৰ জানিব লাগে, আৰু তাৰ কাৰণে আপুনি বহু দিনৰ পৰা বা বহুত বছৰৰ পৰাই এই এৱেৰনেছ বুলিয়ে কওঁ বা বেলেগ ধৰণৰ আপোনাৰ অনুষ্ঠান বুলিও আপুনি কৰিয়ে আছে, এই বিষয়ে অকণমান জানিব বিচাৰিম। আচলতে এই গোটেই বিষয়টো আবৃত্তি এটা শিক্ষণীয় বিষয় হওক, তাৰ প্ৰচেষ্টা মোৰ আজি বহু বছৰ। হয়, এইখিনিতে কৈ দিওঁ, আবৃত্তিটো আচলতে শিক্ষণীয় বিষয় হিচাপে এতিয়াও বহুতেই গ্ৰহণ কৰা নাই। হয়, শিকিব লগা বুলি নাভাবে। অভিভাৱকসকলে গান এটা কিন্তু মঞ্চত নিজৰ সন্তানক গোৱাবৰ কাৰণে সাহস নকৰে, কিন্তু কবিতা এটা হাতত দি পেলাই আবৃত্তি কৰিবলৈ উঠাই দিয়ে। হয়, গতিকে আবৃত্তি এটা শিক্ষণীয় বিষয়, আৰু ই বিদ্যালয়ত অন্তৰ্ভুক্ত কৰিবৰ বাবে মই 2015 চনৰ পৰা চেষ্টা কৰি আহিছিলোঁ। সৌভাগ্যক্ৰমে 2020 চনত তেতিয়াৰ শিক্ষামন্ত্ৰী, আজিৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সঁহাৰি জনালে আৰু সেৱা আৰু কাউন্সিললৈ 2খন পত্ৰ প্ৰেৰণ কৰিলে। কিন্তু আমাৰে দুৰ্ভাগ্য, তাৰপিছতে লাহেকৈ নিৰ্বাচনৰ বতৰ আহিলে, ক'ভিডে দিগদাৰ দিলে, গোটেই কথাখিনি তেনেকেই আৰু মানে স্থবিৰ হৈ গ'ল। যিখিনি মানে কৰ্তৃপক্ষ চেষ্টা চলাই আছোঁ, মই আজি পৰ্যন্ত চেষ্টা কৰি আছোঁ। তেতিয়া মানে যদি আপোনালোকৰ এই যিটো প্ৰচেষ্টা আপুনি কৰি আছে, তেতিয়া বিদ্যালয়ত অন্তৰ্ভুক্তি কৰাৰ কাৰণে তেতিয়া নিশ্চয় বিদ্যালয়তে এই উচ্চাৰণৰ পৰা কবিতা আবৃত্তি গোটেইখিনি বিদ্যালয়তে শিকোৱা হ'ব, বিদ্যালয়তে। হয় হয়, তেতিয়াহ'লে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে স্কুলৰ পৰাই শুদ্ধ উচ্চাৰণ, শুদ্ধ কথন শৈলী গোটেইখিনি কথা শিকিবলৈ পাৰে, বিদ্যালয়ৰ পৰা অন্তত শুদ্ধকৈ অসমীয়া ভাষাটো তেওঁলোকে আয়ত্ত কৰিব পাৰে। খুবেই প্ৰয়োজনীয় কথা, বহুত চেষ্টা কৰি আছোঁ। মাজতে আমাৰ বৰ্তমানে শিক্ষামন্ত্ৰী মহোদয়কো লগ ধৰিলোঁ এই বিষয়ে। তেখেতে কৈছে যে মানে নতুন শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত অকণমান অসুবিধা হ'ব। মই এইটোও কৈছোঁ যে শিক্ষক নিযুক্তি দিব নালাগে নতুন, যিখিনি আমাৰ অসমীয়া শিক্ষক আছে অসমীয়া বিভাগৰ বিষয়ৰ, তেখেতসকলেই শিকাব, কেৱল এটা ট্ৰেইনিঙৰ প্ৰয়োজন। আৰু নহ'লে বাহিৰত এতিয়া বিভিন্ন বিদ্যালয় গঢ় লৈ উঠিছে, আবৃত্তি বিদ্যালয়। উজনি অসমৰ পিনেতো মানে গণিব নোৱাৰি ইমান আবৃত্তি বিদ্যালয় উজনি অসমৰ ফালে। বাহিৰতে শিকক, ছাত্ৰ ছাত্ৰীসকলে বাহিৰতে শিকক, তেতিয়া লাহে লাহে অন্ততঃ বিদ্যালয়লৈ বস্তুটো
সম্প্ৰসাৰিত হ'ব। সম্প্ৰসাৰিত হ'ব লাগে। আৰু এটা কথা সুধোঁ, আপোনাৰ বিদ্যালয়ত যিখন আপুনি শব্দম আপোনাৰ স্কুল অফ ৰিচাইটেশ্যন আছে, তাতে আপোনাৰ 5 বছৰীয়া কোৰ্চটো গোটেইখিনি, কিন্তু আপুনি যেতিয়া ৱৰ্কশ্বপ এটা কৰিবলৈ যায় তেতিয়া মিনিমাম সময় আপোনাক কিমান লাগে? ৱৰ্কশ্বপটো আচলতে এমহীয়া ৱৰ্কশ্বপ হ'লেতো খুবেই ভাল, হয় নহ'লেও মিনিমাম 15 দিন হয় বা এসপ্তাহতো নহয় আচলতে, হয় হয় 15 দিন লাগে। হয়, তাৰমানে হয় ভাষাটো শুদ্ধভাৱে মানে ক'বলৈ শিকোৱা, বুজিবলৈ শিকোৱা, তাৰপিছত আবৃত্তিৰে উন্নীত কৰিবলৈ মানে অলপমানতো সময় সময়ৰ লাগে, প্ৰয়োজন। সময় লাগে, হয় যথেষ্ট সময় লাগে। যথেষ্ট সময়ৰ প্ৰয়োজন। ইমান মানে এদিনতে ভুকুতে কলটো নপকে আচলতে। ঠিকে আৰু এইটো যথেষ্ট মহান কাম, আৰু এইটো আচলতে আমাক লাগেই। এতিয়া এইখিনি সময়ত আপোনাৰ পৰা আৰু এটা আবৃত্তি শুনিম, চমুকে হ'লেও। মোৰ এটা সৌভাগ্য হৈছিলে, মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ওচৰলৈ গৈছিলোঁ হয় তেখেতৰ গানখিনি আবৃত্তি কৰিবৰ কাৰণে, আৰু তেখেতে মোক সেইটো অনুমতি দিছিলে, আৰু সেই গোটেই সুবিধাটো মোক কৰি দিছিলে অৱশ্যে মিঠু বৌয়ে, মনীষা হাজৰিকা। মই তেখেতৰ তেখেত জীয়াই থাকোঁতেই মই 8টা গানৰ এখন CD কৰিছিলোঁ, 8টা গানৰ ৰিচাইটেশ্যন। মই তাৰে এটা কবিতা, এইটো সকলোৱে জানে সেইকাৰণে সেইটো কবিতা কৰিব বিচাৰিছোঁ, সেইটো হৈছে প্ৰচণ্ড ধুমুহা। মই সেইটোকে কৰি দিছোঁ। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ বজ্ৰ, তোমাৰ শক্তিশালী উদাত্ত কণ্ঠতে দিয়া। এদিন আকাশে ক'লে, জনৈক গীতিকাৰে অকণি আকাশ দেখুমাকে, তুমি কি আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা? মই ক'লোঁ তুমি এইটো কৈছিলা ৰাতিপুৱা, যিমানে বিলাই দিবা সিমানে মহান হবা। তাৰ নাম সঁচা উদাৰতা। সেয়েহে আকাশ, তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা। দিয়া যদি আজি দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি, আৰু ধুমুহাই প্ৰচণ্ড শক্তি। বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ, আৰু দিলে সাহসৰ যুক্তি। বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত। দানৱৰ সমাজতো গাম মানৱৰে গীত, কলিজাৰ সঁচা সুৰ সিক্ত। মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিত যদি দিব পাৰোঁ, মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিত যদি দিব পাৰোঁ, আকাশ, ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ, শতবাৰ প্ৰণিপাত কৰোঁ, শতবাৰ প্ৰণিপাত কৰোঁ। ধন্যবাদ। অতি সুন্দৰ, অতি সুন্দৰ। আপোনাৰ আমাৰ অনুষ্ঠান যিসকল দৰ্শকে চাই আছে, যিসকলে আবৃত্তিৰ লগত জড়িত আছে বা কবিতা ভাল পায়, তেওঁলোকেতো আজি নিশ্চয় এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিব, খুবেই ভাল পাব। তেওঁলোকক আপুনি দুটামান পৰামৰ্শ দিয়ক আমাৰ দৰ্শকসকলক, যিসকলে আবৃত্তিৰ লগত জড়িত হ'ব বিচাৰিছে, যে অকণমান ঘৰত কেনেধৰণে তেওঁলোকে শুদ্ধ উচ্চাৰণৰ বাবেই হওক, কণ্ঠৰ বাবেই হওক কি কৰিব পাৰে, বা আবৃত্তিৰ ক্ষেত্ৰতে হওক, অকণমান যদি আপুনি টিপছ কেইটামান চমুকৈ হ'লেও দিয়ে আমাৰ দৰ্শকসকলে খুবেই ভাল পাব। মই এটা কথাই ক'ম, আজিৰ তাৰিখত আমি সৰুতে মনত আছেনে, আমি আমাৰ যিখিনি কলনীত আছিলে, মই বেছি কলনীত নাছিলোঁ, যিখিনি কলনীত আছিলে তেওঁলোকৰ কিন্তু এটা প্ৰতিযোগিতা চলিছিলে ৰাতিপুৱা চিঞৰি চিঞৰি পঢ়াৰ। হয় হয়। আমাৰ কাষৰ ঘৰৰ ল'ৰাটোৱে যদি চিঞৰি চিঞৰি পঢ়িছে, মোক বিচনাৰ পৰা মাৰি পেলাই উঠায়, দেখিছ নাই সিহঁতে পঢ়ি আছে। কিন্তু আজিৰ ল'ৰা ছোৱালীয়ে মুখৰ ভিতৰত পঢ়ে, সেই বস্তুটো বন্ধ কৰিব লাগিব। প্ৰথম মই আচলতে
যিখিনি আবৃত্তিৰ লগত জড়িত হ'ম বুলি ভাবিছে, অকল আবৃত্তিয়ে নহয় দেই, নাটক হওক বা সংগীত জগতত হওক, যিখিনিয়ে পাৰফৰ্মিং আৰ্টৰ লগত কণ্ঠকলাৰ লগত যিখিনিয়ে জড়িত হ'ম বুলি ভাবিছে, তেওঁলোকৰ প্ৰথম কথা হৈছে তেওঁলোকৰ কণ্ঠস্বৰ খুলিবই লাগিব। মুখৰ ভিতৰত ফুচফুচকৈ পঢ়ি কোনেও বাহিৰত সেইকাৰণে হেজিটেশ্যন এটা হয়, তেওঁলোকৰ কথা কোৱাৰ এটা শংকা হয়। গতিকে তেওঁলোকে চিঞৰি চিঞৰি পঢ়িব লাগিব। অনুশীলন তেওঁলোকে আজিকালি নপঢ়েই, বহুতৰ ঘৰত নায়েই হয়তো নিউজ পেপাৰ পঢ়িব লাগিব। বিভিন্ন বাহিৰা কিতাপ, আৰু বাহিৰা কিতাপ নপঢ়িলেও যিখিনি কৰ্চৰ কিতাপ চিঞৰি চিঞৰি পঢ়ক, চিঞৰি চিঞৰি পঢ়ক, স্পষ্টভাৱে পঢ়ক, আৰু অভিভাৱকে সেইখিনি লক্ষ্য কৰক। মোৰ দেউতাই এবাৰ মোৰ লগত এটা ঘটনা হৈছিল যে চিঞৰি চিঞৰি কিতাপ পঢ়িব দিছিলে। মই পঢ়িছিলোঁ গৰুৰ গোবৰ মুঠ খেতিৰ বাবে উপযোগী সাৰ। গৰুৰ গোবৰ মুঠ খেতিৰ বাবে উপযোগী সাৰ। দেউতাই মোক চিঞৰি সুধিছিলে মুঠ খেতি কি বস্তু? মই নাজানো, লিখকৰ ঘৰত হয় নেকি। তেতিয়া দেউতাই আহি পেলাই মোক পেঞ্চিলেৰে আঁক মাৰি দিছে গৰুৰ গোবৰ, মুঠ খেতিৰ বাবে উপযোগী সাৰ। কমাকেইটা নাই কাৰণে আপোনাৰ ডিফাৰেঞ্চ এটা আহি গৈছে। সেইটোৱেই। গতিকে সেই বস্তুটো উপলব্ধি কৰিব পাৰিব লাগিব। আচলতে সেইটো কথা আপুনি খুবেই ভাল ক'লে যে কমাটোক বহুতেই ইম্পৰ্টেঞ্চ নিদি আছে। দাড়ি কমা এইবিলাক কথা ডিফাৰেঞ্চটো জানিব লাগিব, তেতিয়াহে মানে শুদ্ধভাৱে প্ৰকাশ হ'ব। এতিয়া কিছুমানত আমাৰ এতিয়া ওপৰত কমাটো নাথাকিলেও আমি কিছুমান শব্দত অকাৰণটো ব্যৱহাৰ কৰোঁ। এতিয়া মই কম নে মই কম, আমি কমটো বহুতে কম বুলি কয়। কম হৈছে বেছি মানে ওলোটা শব্দ কম, আৰু কথাষাৰ কম, তাত কিন্তু ওপৰত কমাটো নাই। লিখোঁতে একেই। আৰু কেতিয়াবা কি হয় আমাৰ কমাটোৰ অকণমান সেই কমাটো ব্যৱহাৰ নকৰাৰ ফলতেই কলা আৰু ক'লা, কলা হৈছে কাণেৰে নুশুনে বা কলা সংস্কৃতি। গতিকে এই তেনেকুৱা ধৰণৰ সেইখিনি আমি আচলতে লক্ষ্য কৰিব লাগিব। আৰু উচ্চাৰণৰ ক্ষেত্ৰত মই অথনি আধৰুৱা হ'ল, আমাৰ বহু উচ্চাৰণ আমি বহুতেই খুব ভুলকৈ উচ্চাৰণ কৰোঁ। খণ্ডত্বটো কথা কৈ পেলাই মই আধৰুৱা হ'ল। খণ্ডত্বটো যেতিয়া থাকে, খণ্ডত্বৰ পিছত সাধাৰণতে দন্ত স-টো বহে, আৰু যেতিয়া খণ্ডত্বৰ পিছত দন্ত স বহে তেতিয়া সেই দন্ত সৰ উচ্চাৰণটো চ হয়। উৎসাহ নহয়, বহুতেই উৎসাহ কয়, উৎসৱ কয়, উৎসৱ, চিকিৎসা কৈ দিয়ে, চিকিৎসা, বিভৎস নহয়, বিভৎস। খণ্ডত্বটো থাকিলে পিছত যেতিয়া খণ্ডত্বৰ পিছত সাধাৰণতে দন্ত স বহে, দন্ত সটো থাকিলে সেই উচ্চাৰণটো চ হয়, প্ৰথম স্বৰ হয়। আৰু সেইটো আমি বহুতেই ভুল কৰোঁ। আৰু এটা ভুল কৰোঁ আমি, যিটো অনুস্বৰ আৰু ঙ, ধ্বনিগত উচ্চাৰণ একেই, ঙ নাসিক্য বৰ্ণ, নাকেৰে কয়। কিন্তু সাধাৰণতে কি হয়, আমি যেতিয়া অনুস্বৰটো থাকে তেতিয়া অকাৰন্তটো নাইকিয়া হৈ যায়। কিন্তু আমি বহুতেই ভুল কৰোঁ সংস্কৃতি কওঁ, বানানটো কিন্তু অনুস্বৰ, সাংস্কৃতিক সন্ধিয়া নহয়, আমি বহুতে কওঁ সাংস্কৃতিক সন্ধিয়া। এনেকুৱা ধৰণৰ কথাবিলাক আচলতে আমি যেতিয়া বিদ্যালয়তে শিকিম, ভৱিষ্যতে এই ভুলবিলাক নহয়। আচলতে আপুনি যিটো ক'লে যে বিদ্যালয়তে তেনেধৰণৰ শিক্ষকৰ প্ৰয়োজন, কিন্তু শিক্ষকসকলেতো প্ৰশিক্ষণো দিব লাগিব, যথেষ্ট শিক্ষকৰ। আচলতে আমি যেতিয়া ভুলকৈ শিকি যাওঁ, প্ৰশিক্ষণৰ নামততো বিদ্যালয়বিলাকত দেখোন শিক্ষকে পাঠদানে কৰিব নোৱাৰে, ইমানেই প্ৰশিক্ষণ। প্ৰতিজন শিক্ষকে বাজি বিদ্যালয়খিনিত আপুনি অকণমান বিশেষকৈ চৰকাৰী মাধ্যমৰ যিখিনি বিদ্যালয়, তাতে আপুনি অকণমান খবৰ কৰিলে গম পাব, কিছুমান শিক্ষকেতো পাঠদান কৰিবই নাপায়, কেৱল প্ৰশিক্ষণ। কি ইমান প্ৰশিক্ষণ দিয়ে নাজানো, কিন্তু এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয়ত কিয় প্ৰশিক্ষণ দিয়াব নোৱাৰে চৰকাৰে? নিশ্চয় পাৰে, অকণমান যদি গুৰুত্ব দিয়ে। হয়, আপুনি এই বিষয়ত আপুনি আগবাঢ়িয়ে আছে, আৰু আপুনি অকণমান সঁহাৰি পাইছে চৰকাৰৰ পৰা, তেনেকৈ সঁহাৰিও পাইছে। আমি আশা ৰাখিছোঁ
গতিকে আমি আশা ৰাখিছোঁ যে এই সঁহাৰিয়ে গোটেই মানে বিদ্যালয়বিলাকতে যাতে সৰুৰে পৰা তেওঁলোকে শুদ্ধ উচ্চাৰণ শুদ্ধভাৱে ক'ব পাৰে লিখিব পাৰে বা কণ্ঠস্বৰো যাতে ভাল হয় তাৰমানে আপুনি যিটো নিৰলসভাৱে আমি প্ৰচেষ্টা কৰিছে প্ৰচেষ্টা যাতে সফল হয় আমি তাৰ বাবে আশা কৰিলোঁ আৰু এই যদি প্ৰচেষ্টা সফল হয় তেতিয়াহ'লে আমাৰ ভাষাৰ প্ৰতি যিটো মানে বিপদ অহা বুলি আমি অনুভৱ কৰোঁ সেই নিশ্চয় বিপদবোৰ যাব আৰু এই নিশ্চয় যাব। ভাষাৰ যিটো সৌন্দৰ্য সেই সৌন্দৰ্যটো আকৌ আগৰ নিচিনাকৈ আহি যাব নহয় জানো আমি আচলতে কি হয় বহুতেই ইংৰাজী মাধ্যমত পঢ়া আজি তাৰিখত যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কথা নকয় মন কৰিবচোন কথা নকয় আমাৰ পৰিৱেশত তেওঁলোকে মানে আমাৰ পৰিৱেশ বুলি কি কৈছোঁ মানে কি যিখিনি অসমীয়া পৰিৱেশত তেওঁলোকে কথা নকয় কথা ক'বলৈ ভয় কৰে আচলতে ভয় কৰাৰ কাৰণে তেওঁলোকে কথাই নকয় কাৰণ কিজানিব বহুত ভুল হয় গতিকে সেই তেওঁলোকে অন্ততঃ আত্মবিশ্বাসটো গঢ় ল'ব হয় ঠিকে আৰু আপুনি যিটো উপায় দিলে যে চিঞৰি চিঞৰি পঢ়িব লাগে আগতেতো স্কুলতো তেনেকেই পঢ়াইছিলে নহয় জানো স্কুলত তেনেকৈ আমিও তেনেকেই পঢ়ি আহিছোঁ বা ঘৰতো তেনেকৈয়ে পঢ়া এটা আছিলে কিন্তু হঠাতে সেই গোটেই ব্যৱস্থাটো একদম ওলোটা হৈ গ'ল আৰু যাৰ কাৰণে প্ৰভাৱবিলাক আমাৰ তাতেই পৰিছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে অভিভাৱকখিনি হয় দুখ কিন্তু অভিভাৱকৰ হয় দুখ মই সেই কণ কণ মইনাহঁতক কেতিয়াও দুখ নিদিওঁ হয় ঠিকে কাৰণ অভিভাৱকখিনিয়ে মই আচৰিত হওঁ অভিভাৱকখিনিয়েতো তেনেকেই পঢ়িছিলে চিঞৰি চিঞৰি ঠিকে তেখেতসকলে যিখিনি পাই আহিছে নিজৰ সন্তানক সেইখিনি দিবলৈ কিয় কাৰণে আমাৰ অসুবিধা পায় ঠিকে তেওঁলোকেতো বাধ্য কৰাব পাৰিব লাগে ঠিকে যে কিয় তুমি চিঞৰি নপঢ়া চিঞৰি পঢ়াচোন ঠিকে আচলতে এই ক্ষেত্ৰত আমাক আৰু সজাগতামূলক অনুষ্ঠান লাগে আপুনি কৰি থাকক আমিও সহযোগ নিশ্চয় কৰিম আৰু এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিম যে যিটো আপুনি আপোনাৰ নিৰলস প্ৰচেষ্টাত আপুনি লাগি আছে বা কৰি আছে সেইটো সফল হোৱাটো আমি নিশ্চয় বিচাৰিছোঁ তাৰ উপৰিও এই যে কণ্ঠস্বৰৰ কথা আপুনি ক'লে এই কণ্ঠস্বৰ উন্নীত হোৱাৰ লগে লগে বিভিন্ন কামত তেওঁলোক সহায়ক হ'ব অকল আবৃত্তিকাৰেই হ'ব সেইটো নহয় বিভিন্ন ক্ষেত্ৰত সহায়ক হ'ব গতিকে এতিয়া ব্যক্তিগতভাৱে মই আপোনাক সোধোঁ আপুনি এই হেৰিটোৰ প্ৰতি কেনেদৰে ইমান আকৃষ্ট হয় আপুনি গোটেই জীৱন আবৃত্তিৰ লগতে ইমান সূক্ষ্মভাৱে জড়িত হৈ আছে এইখিনি অকণমান জানিব বিচাৰিম আচলতে মই পিছৰ পিনেহে ইমান গভীৰভাৱে চিন্তা কৰিলোঁ প্ৰথম মই আবৃত্তিৰ লগত জড়িত হৈছিলোঁ মানে কি মোৰ দেউতা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিশু সাহিত্যিক আছিলে নন্দ শইকীয়া এবাৰ তেতিয়া ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱে সন্ধ্যাৰাগ বোলছবিখনৰ বাবে বঁটা পাইছিলে আমাৰ দীঘলীপুখুৰী সন্দিকৈ মহাবিদ্যালয়ৰ ওচৰত এটা অডিটৰিয়াম আছিলে তেতিয়া নবীন বৰদলৈ হল এতিয়া সেইটো গুৱাহাটী পৌৰ নিগমৰ পুথিভঁৰাল হ'ল তাত এখন সভা হৈছিলে মই তেতিয়া পাঠশালাত পঢ়োঁ দেউতাৰ লগত সেই সভাখনলৈ গ'লোঁ বিভিন্নজনে বিভিন্ন বক্তৃতা দি আছে একো বুজি পোৱা নাই দেউতাই বক্তৃতাৰ মাজত দেৱকান্ত বৰুৱাদেৱৰ মোৰ দেশ মানুহৰ দেশ কবিতাটো আবৃত্তি কৰিছিলে মোৰ ভাল লাগিলে মোৰ কবিতাও এনেকৈ আবৃত্তি কৰে নেকি মই দেউতাক একো সোধা নাই ঘৰলৈ আহি পেলাই এই শিশু কবিতাবিলাক উলিয়াই ল'লোঁ মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই তাৰপিছত লঘোণ একোকে নাখাওঁ আজি একেবাৰে ভোক নাই এনেকুৱা ধৰণৰ কবিতাবিলাক মই আওৰাবলৈ যত্ন কৰিলোঁ লাহে লাহে মই মনে মনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলোঁ ঘৰত নকওঁ মনে মনে প্ৰতিযোগিতা কৰোঁ প্ৰতিযোগিতা বঁটা পোৱাৰ পিছত আৰু উৎসাহিত হ'লোঁ তেনেকৈ কৰি কৰি মোৰ কিন্তু মানে মই দুৰ্ভগীয়া মোৰ কোনো গুৰু নাছিলে কাৰো ওচৰত আবৃত্তি শিকিব পৰা নাছিলোঁ কাৰো ওচৰত আবৃত্তি শিকা নাই মই তাৰপিছত দেখিলোঁ যে কিছুমানৰ মডুলেশ্যনটো ভাল লাগে কিছুমানৰ কণ্ঠস্বৰ ভাল লাগে লাহে লাহে মই এটা বস্তু উপলব্ধি কৰিলোঁ উচ্চাৰণটো কেনেকৈ শুদ্ধ কৰিব পৰা যায় মই আছিলোঁ বিজ্ঞানৰ ছাত্ৰ তাৰপিছত মই আকৌ অসমীয়া মাধ্যমত মই ডিগ্ৰী পাছ কৰাৰ পিছত অসমীয়া মাধ্যমত মই আকৌ এডমিশ্যন ল'লোঁ তাৰপিছত মই অসমীয়া পঢ়িবৰ কাৰণে তাৰপিছত মোৰো সৌভাগ্য হ'ল মই ডক্টৰ গোলোক গোস্বামীদেৱ ধ্বনিবিদ তেখেত মানে ইতিমধ্যে তেখেতে অৱসৰ লৈছে আৰু মই তেখেতৰ ওচৰলৈ গ'লোঁ তেখেতৰ ওচৰত মই উচ্চাৰণ সম্পৰ্কে মই শিকিবলৈ যত্ন কৰিলোঁ তেখেতে মোক যথেষ্ট মৰম কৰিলে আটাইতকৈ তেখেতে মৰম কৰাৰ মূল কাৰণটো হৈছে তেখেতৰ ছাত্ৰ নোহোৱাকৈ কোনোবাই যদি তেখেতৰ ওচৰত শিকিবলৈ গৈছে সেয়া বোলে একমাত্ৰ মই তেখেতে খুব মৰমেৰে মোক 3খন কিতাপো মোক দিলে এইকেইখন ৰাখিবা ভৱিষ্যতে তোমাৰ কামত আহিব তাৰপিছত 1993 চনত তেতিয়া মই সফল ডেকা আৰু তেতিয়া মই আজিৰ তাৰিখত ভ্ৰাম্যমাণ অভিনেতা বিনয় ডেকা
NSD এতিয়া বৰ্তমান NSD স্নাতক জ্যোতিনাৰায়ণ নাথ, হয় পূৰ্ণিমা দেৱী আৰু গৰিমা কলিতা, আমি 5গৰাকীয়ে মিলি পেলাই আমি চিন্তা কৰি আবৃত্তিক লৈ পেলাই কিবা এটা কৰিব লাগে। তেতিয়া আমি জন্ম দিলোঁ 1993 চনত ৰূপকলা কেশৰী সাংস্কৃতিক সেনানী, ৰূপকোঁৱৰ, কলাগুৰু আৰু অসম কেশৰী, এই তিনিজনক অসমীয়া মানে সাহিত্য জগতৰ কলা সংস্কৃতিৰ জগতৰ ধ্বজাবাহক সেনাপতি জ্ঞান কৰি আমি ৰূপকলা কেশৰী সাংস্কৃতিক সেনানী জন্ম দিলোঁ। আৰু আমাৰ স্থায়ী সভাপতি হিচাপে ৰাখিলোঁ ডক্টৰ অমৰজ্যোতি চৌধুৰী। আৰু সেই অনুষ্ঠানটোৰ জৰিয়তে বিভিন্ন আবৃত্তি অনুষ্ঠান কৰোঁ। আজিৰ তাৰিখত অসম নালাগে ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত একোজন বিশিষ্ট ব্যক্তি সেইখিনি সময়ত আবৃত্তি কৰিবৰ কাৰণে ৰূপকলা কেশৰীলৈ আহিছিলে। বৰ্তমানৰ সাংসদ তথা মানে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰবচনলাল বৰুৱা, বিশিষ্ট সাংবাদিক ছায়ামণি ভূঞা, এনেকৈ এইসকলে সেইখিনি সময়ত মানে মোৰ তত্বাৱধানত আবৃত্তি কৰিলে। তাৰপিছত 2017 চনত মোৰ ৰূপকলা কেশৰীৰে মোৰ মানে দাদা বন্ধু এজন ৰতনশীল আৰু তেখেতৰ পত্নী সংগীত শিল্পী চৈতালী শীল আৰু মোৰ পৰিবাৰ, তিনিওগৰাকীয়ে খেচালে যে নহয় অকণমান মানে ল'ৰা ছোৱালীখিনিক গতানুগতিকভাৱে শিক্ষাদানৰ প্ৰয়োজন আছে। তেতিয়া আৰম্ভ কৰিলোঁ শব্দম স্কুল অফ ৰিচাইটেশ্যন। আৰু শব্দম স্কুল অফ ৰিচাইটেশ্যনৰ জৰিয়তে এতিয়া কৰি আছোঁ। চলি আছে আপোনাৰ এই যাত্ৰা অব্যাহত থাকক। আৰু এটা শেষত মই শুনিব লাগিব আপোনাৰ পৰা আৰু এটা, আপুনি মানে সাধাৰণতে কোনটো মানে আবৃত্তি কৰি বেছি ভাল পায় বা সচৰাচৰ আপুনি বেছি মানে কৰিছে, আপুনি যিমানবোৰ আবৃত্তি কৰিছে নিজৰ কথা কৈছে, এতিয়া ছাত্ৰ ছাত্ৰীৰ কথা কোৱা নাই, তো আপুনি সাধাৰণতে যে নিজে ৰিচাইটেশ্যন বা আবৃত্তি কৰিম বুলি ভাবে মানে কেনেকুৱা ধৰণৰ কবিতা আপুনি নিৰ্বাচন কৰে? আচলতে কি হয়, সময় অনুযায়ী মানে হেৰিবিলাকো সলনি হৈ থাকে। মোৰ কবিতা বুলি ক'লে প্ৰথম জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাই মনলৈ আহে, কাৰণ শিল্পী দিৱসেই হৈছে আমাৰ একমাত্ৰ মঞ্চ আছিলে আবৃত্তি কৰাৰ। তাৰপিছত বিষ্ণুৰাভা দিৱসত আমি আবৃত্তি কৰোঁ। গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাখিনি মোৰ মানে শিৰাই সোমাই আছে। তাৰপিছত যেতিয়া আধুনিক কবিতালৈ আহিলোঁ, আবৃত্তি কৰিব পৰা আধুনিক কবিতা বিৰিঞ্চি ভট্টাচাৰ্য, তেখেতৰ কবিতাখিনি আবৃত্তিৰ উপযোগী। তেখেতেও মোক যথেষ্ট মৰম কৰিছিলে, তেখেতৰ কবিতা মই খুব আবৃত্তি কৰোঁ। তাৰপিছত যেতিয়া ভূপেন হাজৰিকাদেৱৰ কবিতাবোৰ গীতবোৰ যেতিয়া আবৃত্তি কৰিব ল'লোঁ, তাৰপিছত দেখোন বেলেগ কবিতালৈ কিবা যাবলৈ মন নোযোৱা হ'ল। তেখেতে মোক এটা কথা সুধিছিলে, তুমি মোৰ কবিতাবিলাক কিয় আবৃত্তি কৰিব, গানবিলাক কিয় আবৃত্তি কৰিব বিচাৰিছা, মোৰ সুৰবিলাক বেয়া নেকি? মই তেতিয়া কৈছিলোঁ, নহয় আচলতে আপোনাৰ সুৰখিনি ইমান মানুহৰ আপোন, মানুহে সুৰত উটি ভাহি যায়, আপোনাৰ কথাৰ গভীৰতা মানুহে উপলব্ধি নকৰে। গতিকে আবৃত্তিৰ জৰিয়তে মই সেইখিনি উপলব্ধি কৰাব বিচাৰিছিলোঁ। কি কৈছিলে তেখেতে বহুত দেৰি মোৰ চকুলৈ চাই আছে, চাই পেলাই একদম সৰু ল'ৰাৰ নিচিনা যে গামোচাখন ডিঙিতে আছিলে, গামোচাৰে চকু পানী মোহাৰিছে। তেতিয়া মই গম পাইছোঁ তেখেতে কান্দিছে, আৱেগিক হৈ গৈছে। আৰু ভূপেন হাজৰিকাৰ গীতৰ কথাটো আৰু তেখেতৰ কথাৰ কোনো মানে তুলনা ক'বই নোৱাৰোঁ, ভাষাৰে আমি ক'বই নোৱাৰোঁ। মানে যেতিয়া বাংলাদেশ গৈছিলোঁ, তাৰ আগতে এটা সৰু ইনচিডেণ্ট কৈ দিওঁ। মই নিজৰ কথা কোৱা হয় দেই, নিজৰ কথা আচলতে বেছিকৈ কোৱা হয়। এবাৰ দীপক সংঘ মানে শিলপুখুৰী দীপক সংঘ, তাতে শিল্পী সমাৰোহ পাতিছিলে। সাংস্কৃতিক সম্পাদক আছিলে বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য। তেখেতে মোক ক'লে তই আবৃত্তি এটা কৰিব লাগিব। তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছোঁ। কিন্তু এটা কথা দেই, ভূপেন দা থাকিব অনুষ্ঠানত। মোৰ বিৰাট ভয় লাগিছে, ভূপেন হাজৰিকাৰ সন্মুখত মই আবৃত্তি কৰিম বাংলাদেশত, নহয় গুৱাহাটীৰ দীপক সংঘ, শিলপুখুৰী দীপক সংঘ বুলি এটা সংঘ আছে, খুব পুৰণা সংঘ। তাৰপিছত মই আবৃত্তি কৰিলোঁ। আবৃত্তি কৰিয়ে মই চিধা পেচাব ঘৰলৈ দৌৰ মাৰিছোঁ। বিৰিঞ্চিতে মোক চিঞৰি টানি মেলি লৈ আহিলে মঞ্চলৈ। দেখিলোঁ মঞ্চত ভূপেন হাজৰিকা। তেতিয়া এজন প্ৰকৃত মানে খুব প্ৰসিদ্ধ হেৰি আছিলে, লাইটৰ পোহৰৰ শিল্পী অপি নায়াৰ। ভূপেন হাজৰিকাই ওপৰত উঠি পেলাই ক'লে যে অপি লাইটবিলাক জ্বলাই দে। লাইটবিলাক জ্বলাব দিলে, দেখিলোঁ ভূপেন হাজৰিকা, মই তেখেতক সেৱা কৰিলোঁ। তেতিয়া ক'লে যে বহু বছৰ মূৰত অসমত আবৃত্তি শুনিছোঁ, ৰাইজ এই ল'ৰাটোক আশীৰ্বাদ কৰক যাতে অসমৰ আবৃত্তি বিশ্ব দৰবাৰলৈ লৈ যাব পাৰে। আৰু মই প্ৰথমবাৰ যেতিয়া বাংলাদেশ গৈছোঁ, মই 2বাৰ গ'লোঁ, 3বাৰ গ'লোঁ মই। প্ৰথমবাৰ যেতিয়া বাংলাদেশ গৈছোঁ, মই মঞ্চত
ভূপেন হাজৰিকাদেৱৰ বিমূৰ্ত মোৰ নিশাটিটো মই আবৃত্তি কৰিছোঁ আৰু মোৰ সেই কথাখিনি মনত পৰিছে তেখেতৰ সেই আশীৰ্বাদ। হয়, এতিয়া আচলতে আপোনালোকৰ লগত কথা পাতি থাকিবলৈ মন গৈ আছে, আবৃত্তি শুনি থাকিবলৈ মন গৈ আছে, কিন্তু আমাক সময়ে অনুমতি নিদিয়ে। গতিকে আমি ইমানতে সামৰিব লাগিব। আমি পিছত হয়তো আপোনালোকক আকৌ আমন্ত্ৰণ কৰিম, আকৌ আপোনাৰ পৰা আবৃত্তি শুনিম। শুনিবলগীয়া বহুত আছে, জানিবলগীয়া কথাও বহুত আছে। গতিকে আজিলৈ আমাৰ যিহেতু সময় আমাক অনুমতি নিদিয়ে, আজিলৈ অনুষ্ঠান ইমানতে সামৰি আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অশেষ অশেষ ধন্যবাদ। ধন্যবাদ।